এই অনামিকাক বাই নাৰ্ছৰ চাকৰিটো কোনে দিছিল অনবৰত খালি বাহিৰতে যাই থাকে অনামিকা অনামিকা গেছো স্যার কে মাতিছে স্যার রিলসটো চাকচোন ভাল হৈছে না তেৰিকা তুমি সেগলাতহে লাগি থাকা হা এই পিছফালে এটা মোৰ ঘূৰে পৰি আছে স্যার মোৰ ঘৰে থাকা দেখছো ৰব কিন্তু এতিয়া কি কৰিব লাগে কক কি কৰিব লাগে হা বাহিৰত মোৰ খুলি থোৱা মোজাযোৰ আছে এই আনি নাকত লগাই দিয়া স্যার ৰব আনি আছো দোয়া কো রিয়েকশনে নাই স্যার উঠা নাই দেখোনে আকৌ রিয়েকশনে নাই চাওকচোন চাওক বাপৰে বাপ এই গন্ধত এনে উঠান নহয় ৰবা এই মই মোবাইলতে চাব লাগিব বাপৰে ছাৰ মই ডক্টৰৰ চাকৰিটো কোনে দিলে মোবাইলত চাই কিনেও মানুহ অপাৰেশ্যন কৰে পাইছো ৰবা পাইছো কিবা লাগে ছাৰ গম পালো ইয়াৰ কি হৈছে ইয়াৰ মোৰ ঘূৰে ৰঙা নীলা তাত দুডাল লগ লাগছি ইয়াক এতিয়া অপাৰেশ্যন কৰিব লাগে ছাৰ দেৰি কৰিব নালাগে তে অপাৰেশ্যন ৰেডি কৰক কৰো ৰবা তুমি হাতৰি বাটলি আৰু 3 ইঞ্চিৰ গাজলটো লৈ কি কৰে ছাৰ হাতৰি বাটলি গাজল এলাহানে দি কি কৰে কি কৰো হাতৰি আৰু বাটলি দি ইয়াৰ মূৰাটো খুলি ৰঙা নীলা তাত দুডাল ঠিক কৰি এই 3 ইঞ্চিৰ গাজলেদি চিলাই কৰিব লাগিব ছাৰ কি কৰে এগলা কৰিব নালাগে দক বেলেগ চাওক ৰবাতে এই ময়ো সেই 3 বাৰ মেট্ৰিক দি পাছ কৰিহে ডাক্তৰ হৈছো আমাৰ মেইন বেজিটো লৈ দীপে এই পানী 1 গিলাচ আনাচোন ৰবা আনিছো মাই কি চিন্তা কৰি আছা আকৌ চিন্তা কৰা নাই চিন্তা কৰছা না কৰা নাই দেখা পাইছো দেই তইও সৰু সৰু কথাতে চিন্তা কৰি থাকা হেৰিয়ে পানী ল ডক্টৰক ফোন কৰিছিলা নেকি কৰিছিলো ৰবা এতিয়া বেলে তাক অপাৰেশ্যন কৰিব তই অলপ ভগৱানক ভাবা হে ভগৱান কি হল মোৰ আপাটোৰ সি যাতে সোনকালে ভাল হৈ আহে ছাৰ মেইন বেজিটো আনিছো আনিছো লগ লাগে গোটেই যোগাল ছাৰ মেইন বেজিটো ল দে ছাৰ এবাৰ উঠব না নামিকা মোৰ অপাৰেশ্যন কেতিয়াও সফল নহয় চাই থাকা সি এতিয়া উঠিব মই কৈছো না মোৰ অপাৰেশ্যন কেতিয়াও সফল নহয় সি উঠি আহিলে ছাৰ মোৰ পেটটো বিহে আছে কি হৈছে মোৰ একো নাই যা তোৰ ভাল পাবি যা এতিয়া ঘৰক যাবি এই এটা আৰু এইটো আৰু এইটো মই লিখি দিছো এটা এই মতে খাবি ভাল পাবি যা
ফালে আছোন কিয় মাৰ কাম আচ্ছা চাহ খাম যা দোকানৰ পৰা বিস্কুট এক পেকেট লৈ আগে দে মই লওঁ দে যা তে সোনকালে আহিবি কিন্তু ৰাহুল আগতে কিয়া কি হ'ল দোকানৰ পৰা হোৱা বল আয়া পেটটোৰ কিয় বিছে ডাক্তৰে আৰু এইটো কিহৰ ফুটা কৰিলে কিডনী চিডনী তুইল নাই আয়া কি তহঁতে ক'ত যায় মাই কিবা নিবা দিছি দোকানত কৈছো বুঢ়া তোমাৰ বোলে বিয়া নহলা তুমি যাবলৈ কৈ নাটো বলে গেল কি কবি মোৰ পাপৰ ফল দে এইগলা তহঁতক সেইদিনা কোৱা কাৰণে মই নোখোৱালো না মোৰ সেইটোৱে পাপ লাগছে দে চকলেট খাই ল'ম দে আজি খুৱাম যি খা তাকে খুৱাম ৰ এতে ৰ এই তই মোৰ নামত চকলেট দুটা লৈ যা তোৰ কক যা ইগিয়া ইগিয়া সিদিনা তহঁতৰ যি মুখ সেই কৰিছিলি নহয় কি কৈছি গম পাইছো তই এক নম্বৰ তই তাক লগাই দিছে নহ'লে সি ইমান লাই নাপে তহঁতৰ এখন মুখ নহয় আকৌ এখন জুই সৰু আইছা তই দীপা এখন চিয়াৰ আনাচোন সৰু তই বহ দীপা তুমি সৰুৰ কাৰণে অলপ ভাত বহাই দিয়া গৈছো মাই মেডিকেলত পৰি থাকিলো তহঁতে এটা খবৰ নলিয়ে এম্বুলেন্সখনো থবা নাইলে তই ধুন কৈছিলি নিজৰ মানুহ থাকিলেহে কাম কৰিব যাব পাৰি আমিতো তোৰ নিজৰ নহয় কিয় খবৰ ল'ব যাব লাগে ডাঙৰ চলি এটা মেডিকেলৰ পাইছি তই কি কুকুৰ মেকুৰীৰ দৰে লাগি আছা তোৰ মুঠে অলপো শান্তিয়ে নাই তহঁতে মানে সেইটো কথাতে লাগি আছা মানে মই মৰিলেও তহঁতৰ তাৰমানে আকৌ দুখে নালাগিলে আকৌ হে ভগৱান এখন ঘৰত মোক কোনেও মৰম নকৰে মোৰ ঘৰতে মৰি যোৱাই ভাল আছিল সৰু তই কিয় কান্দি আছা নাকান্দিবি আমি আছো নহয় কিয় নাকান্দিম এতিয়া মোক আপি কোনে চাই দিব সৰু তই টেনচন নকৰবি তোৰ কাৰণে আপি ময়ে চাই দিম তই কবাৰ কিবা ভুগি থাকিবা নালগে গৰুকেইটা লাদ দিয়াগে গৰু যদি লাদ দিয়া তই বাচানিখন ধোৱাগে চেলা এখন ঘৰত মোক কোনেও সন্মান নকৰে সৰুৰ বিয়াৰ পিছতে মোৰো বিয়াখন পাতি ল'ব লাগিব সৰু হ'ব যা এতিয়া আৰাম কৰগে মাই মোৰ দুই পেটৰ দুমস্ত এটা ডাঙৰ ফুটা কৰিছে কিডনীটো আকৌ ওলোৱা নাই নহয় তোৰ মূৰ ঘূৰাৰ কাৰণে অপাৰেশ্যন কৰিছি মোৰ মূৰ ঘূৰাইছি কিন্তু অপাৰেশ্যন কৰিছি দুই পেটতে তই সেইগিলা বুজি নাপা যা তপন কলিতা ভাল ডাক্তৰ 3 বাৰ মেট্ৰিক দিয়ে ডাক্তৰ হৈছি যা তই এতিয়া আৰাম কৰি চলি তোর প্যান কোথায় আমার প্যান ধর গালিছে তাতে ঘরক জাগে এই ডালিমি চলিক জকাইছি অপূৰ্বত ইমান হাওক আজি দি আছো ইয়া শিক্ষা অঞ্চা কথা এটা ক'ব লগা আছিলা কি কথা ক সৰু তোমাৰ নিজৰে ভাইৰে না কি হ'ল যদি তোমাৰ নিজৰে ভাইৰে তেতিয়াহ'লে কিবা কাপি এটা চাই কিনে গলত পেন্ধে দকে তাৰ কথা মোৰ আগত নকবা
বেলেগ কথা থাকিলে কবা, তাৰ কথা নকবা। হেল্ল' বাইদেউ কি কৰি আছা? আছো দে নাই বহুত দিনৰ মূৰত দেখোন। এটা কথা আছিল ৰ। দেচোন কও কি কথা। আমাৰ সৰুৰ কাৰণে এটা আপি চাব লাগিছিল। হয় নেকি? আপি নাহে ৰ, তথাপিও চাম দেচোন, পালি তোক ফোন কৰিম দে। ঠিক আছে দে। তে চাম দে, ইটা ৰাখো দে ন। ঠিক আছে। ভাই আইসা আইছো ৰ। দে ব আইসা ভালেছি। আপিটো বলে বলে গেলে কি কবি, মোৰ লগত দে না হবা লাগে না। বাপরে বিয়া পাতে হি নাচা গেলার ফুটি নাপতা গাইতে বিয়া বিয়া। আমার কথা না বাবাকে বিয়া বাচ্চা গেছিলি না, এই কারণে না আসিছে। আপনি তোক নেফাতে বলে গেছি, তোক দেখবি তো এনেও গেল আপি তন্দে মোক আজি ঠাট্টা করলি না। খাই থাক, এবার মই বিয়া পাতিম আৰু তন্দে মোর বিয়াত কুকুরের দরে খাবা যাবি। বোঝা বউ দেখা পাম যা। বুজা তই যি বিয়া পাতবি দেখা আছে, আমি তই বিয়া খাম, তই বিয়া পাতবি হচি আৰু আশাই নকৰো মই। ৰাতিপুৱাই পুৱাই কোনে ফোন কৰে? বাইদেউ দেখোন। হেল্ল' বাইদেউ, দে ক। তই কিন্তু এইটো বহুত ভাল খবৰ দিলি। দে ঠিক আছে দে। সৰুৱে সৰু শুনচোন, কথা এটা আছে। কি হলে এই পুৱাই পুৱাই কিয় মাতি আছা? সৰু, মই জেঠীমাৰে ফোন কৰিছিলো এটা ছোৱালী চোৱাৰ কাৰণে। ছোৱালীটো বোলে পাছি, এতিয়া আমাক খবৰ দিছে ছোৱালীটো চাব যাবা দিছে। তন্দে মোৰ কাৰণে চিন্তা কৰিবা নালগে দে, যি কৰিবা লাগে চব ময়ে কৰিম। এইবাৰ আপি মই নিজাকে চাম, তন্দে চাবা নালগে আৰু। সৰু, তই যি ভাল দেখা তাকে কৰ, তোৰ সুখে আমাৰ সুখ।